তাৰপিছত কি হ'ল? তাৰপিছত ব্ৰেকআপ হৈ গ'ল। তোৰ মনত নপৰে নেকি? তাকে কেতিয়াবা খং উঠে, যদি ভালেই পাবলগীয়া নাছিলে তেনেহ'লে মিছা প্ৰতিশ্ৰুতি মিছা মৰম কেলে দিলে। আচ্ছা, তাই ঘৰ ক'ত আছিল? 4-5 বছৰ হৈ গ'ল, কাৰণো মনত থাকিব। ডিব্ৰুগড় টেঙাখাত ককোৱাত। তাইৰ নামটো কি আছিল? ইমান বছৰ হ'ল কেনেকেনো মনত থাকিব, কৈ আছো মোক, ৰিয়া চুকত। পিছে তই তাই খবৰ খাতি ল না আজিকালি? তাই মোৰ এক্সে হয়, ব্ৰেকআপ হোৱা বহুত দিন হ'ল, কিন্তু খবৰ খাতি ল'ম। তাই আজিকালি লাহোৱাল কলেজত পঢ়ে, তাইৰ নতুন বয়ফ্ৰেণ্ডটো তাৰেই হয়। তাৰপিছত কালি লগ কৰিব গৈছিলে তাই তাৰ বয়ফ্ৰেণ্ডটোক DTPত 2টা বজাত লগ কৰিছিলে, 3:30 বজাত ঘৰলৈ আহিছিলে।